আজি আমাৰ দ্বাৰা চলি থকা এটা প্ৰজেক্টৰ শুভ আৰম্ভণি কৰা হ'ল, যিটো প্ৰজেক্ট গুৱাহাটী আজাৰা এৰিয়াত আছে। তো এইটো প্ৰজেক্টৰ বিষয়ে ডিটেইলছ আমি আপোনালোকক জনাই দিম। আৰু বহুতৰে এটা মনত ডাউট থাকে যে আপোনালোকৰ ভিডিঅ'বোৰ চাই থাকোঁ, আপোনালোকৰ ভিডিঅ'বোৰ ভাল লাগে, কিন্তু আপোনালোকৰ কাম কৰা ছিষ্টেমটো কেনেকৈ ধৰণে প্ৰজেক্টটো লয়, এই ডিটেইলছ কথাখিনি আপোনালোকে বহুতে জানিব বিচাৰে। মই ভাবিছোঁ এই ভিডিঅ'ৰ থ্ৰুতে আপোনালোকক জনাই দিওঁ, যাতে আপোনালোকৰ সুবিধা হয়, আপোনালোকে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে আৰু আপোনালোকৰ সপোনৰ ঘৰবোৰ আমাৰ থ্ৰুতে বনাব পাৰে। তো ভিডিঅ'টো চাই থাকিব, নিশ্চয় আপোনালোকে ভাল পাব। প্ৰথমতে আমাৰ ক্লায়েণ্টজনক বহুত ধন্যবাদ জনাইছোঁ যে তেখেতলোকৰ সপোনৰ ঘৰ আমাক সাজিবলৈ দায়িত্ব দিয়াৰ কাৰণে। চাওক, ইনিচিয়েলি যিটো ষ্টেজ হয় এইটো আমাৰ হ'ল প্লেনিং ষ্টেজ। এই প্লেনিং ষ্টেজৰ পৰা আপ টু ফিনিচিংলৈকে গোটেই প্ৰজেক্টটো আপোনালোকৰ পৰা আমি লৈ লওঁ। এটা নিৰ্দিষ্ট বাজেট থাকে, এটা নিৰ্দিষ্ট খৰচ আপোনালোকক দিয়া যাব যে এই প্ৰজেক্টটো কৰোঁতে ইমান টকা আপোনালোকৰ খৰচ হ'ব। চাওক, বহুতে কৰে কি যে এই প্ৰজেক্টটোত কম টকাৰ খৰচ হ'ব বুলি আপোনালোকক দেখাই কিনে কামটো ষ্টাৰ্ট কৰা হয়। তাৰপিছত বহুত টকা গৈ থাকে তাৰপিছত আপোনালোকে প্ৰজেক্টটো আধাতে ৰখি যায়। তো এইবোৰৰ পৰা বাচিবলৈ আমি এটা সমাধান লৈ আহিছোঁ, যিটো হ'ল এডভান্স আপোনালোকক গোটেই বস্তুবোৰ কৈ দিয়া যাব যে আপোনালোকৰ ইমান টকা খৰচ হ'ব, আপোনালোকৰ বিল্ডিংটো বনাওঁতে এই মেটেৰিয়েলছ আমি ইউজ কৰিম। আপোনালোকৰ এটা এগ্ৰিমেণ্ট থাকিব আমাৰ লগত, যোনটো এগ্ৰিমেণ্টত ডিটেইলছ লিখা থাকিব। আপোনালোকৰ উইণ্ডো কি ইউজ হ'ব, ড'ৰ কি ইউজ হ'ব, আপোনালোকৰ গ্ৰিল কোনটো কোম্পানীৰ ব্ৰেণ্ডৰ ইউজ হ'ব, এছ ৰেলিং যিটো ইউজ হ'ব, এই ৰেলিংটো কোনটো ব্ৰেণ্ডৰ হ'ব, গ্ৰেনাইট কি লাগিব, টাইলছ কি লাগিব, কোনটো ব্ৰেণ্ডৰ টাইলছ লাগিব, গোটেইখিনি ডিটেইলছ আপোনালোকক দিয়া যাব। যদি আপোনালোকে এপ্ৰুভ কৰে, এই এপ্ৰুভেল মতে আপোনালোকৰ গোটেই মেটেৰিয়েলছখিনি আমি ছাইটত পেলাম। এনেকুৱা ধৰণৰ কামবোৰ চলি থাকিব। তো সেইকাৰণে বহুতৰে ডাউট থাকে, যাৰ কাৰণে কথাবোৰ কৈ দিলোঁ। আজি যিহেতু শুভ আৰম্ভণি কৰিছোঁ, সেইকাৰণে এই গোটেই প্ৰজেক্টৰ কথা আপোনালোকক জনাই দিলোঁ। আৰু বহুতৰে সপোনৰ ঘৰ এটা বনোৱাৰ ইচ্ছা থাকে। সপোনৰ ঘৰ অকল সপোন হৈ থাকিলে নহ'ব, আমাৰ ওচৰত কণ্টেক্ট কৰক, আমাৰ লগত কণ্টেক্ট কৰক। আমি আপোনালোকৰ সপোনৰ ঘৰটো ধুনীয়াকৈ সাজি দিম, য'ত আপোনালোকে থাকি শান্তি পাব, আপোনালোকৰ ফুল্লি ছেটিছফেকশ্যন পাব। আমাৰ লগত কণ্টেক্ট কৰক। কোৱালিটি এচুৰেঞ্চ 100%, ছাৰ্ভিচ এচুৰেঞ্চ 100%। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।